নমস্কাৰ ৰূপজ্যোতিষ ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি কাম এটাৰ কাৰণে গুৱাহাটী আহিছোঁ, সকলোৱে গমেই পায়, আৰু লাইভ আহিবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু লাইভত আহিব পৰা নাই কাৰণ ইয়াতে নেটৰ অকণমান ইছ্যু হৈ আছে। আৰু আমি যিটো কামৰ কাৰণে আহিছোঁ সকলোৱে গমেই পায়, SSC GD যিকেইটা ভৰ্তি আমাৰ প্ৰতি বছৰে বা দুবছৰৰ মূৰত যিটো হৈ আছে 2012-13 পৰা যিটো আৰম্ভণি হৈছিলে, সেই ভৰ্তিটোত আমি দেখা পাইছোঁ যে বহুত বাহিৰা কেণ্ডিডেটে আহি পেলাই আমাৰ ইয়াতে ডমিচাইল বনাই লৈ কিবাকিবি ঢেৰ কাগজ বনাই লৈ পেলাই আমাৰ এই ভৰ্তিটোত সোমাই যায়, যাৰ কাৰণে আমাৰ অসমৰ কিছুমান ল'ৰা ছোৱালী এই ভৰ্তিৰ পৰা আউট হ'বলগীয়া হয়, কাৰণ তেওঁলোকৰ পৰীক্ষা ভাল হয়, তেওঁলোকে বাহিৰত যিহেতু পঢ়ি আহে। তাৰ কাৰণে আমি এপ্লিকেশ্যন আগতেই লিখিছিলোঁ। এখন চাই লওক, এখন হৈছে আমি 2021 যিটো ভৰ্তি, ইয়াত লিখা আছে চাব, SSC GD 2021, সেই ভৰ্তিটোৰ কাৰণে আমি মাত মাতিছিলোঁ। আৰু 4 জুলাইত মই এখন এপ্লিকেশ্যন লিখিছিলোঁ, এইখন আছিলে আমাৰ জিলা উপায়ুক্তলৈ। তেনেকৈ আমি আৰু লিখিছিলোঁ, 3খন আমি লিখিছিলোঁ সেইটো সময়তেই। আৰু এখন আছিলে আমাৰ CM ছাৰৰ কাৰণে, এখন আছিলে আমাৰ DGP ছাৰৰ কাৰণে, আৰু এখন আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ কাৰণে। এইখিনি আমি তেতিয়া লিখিছিলোঁ। আৰু ইয়াৰ পৰা আমি সেই সময়ৰ যদি কথা কওঁ, তেন্তে আমি সেই সময়ত কোনো এটা ভাল উত্তৰ নাপালোঁ, যাৰ কাৰণে প্ৰতি বছৰে তাৰ পিছৰ যিটো ভৰ্তি হ'ল তাতো আমি দেখা পালোঁ। এইবাৰ যিসকলে ট্ৰেইনিং কৰিছে, ট্ৰেইনিঙৰ পৰা বহুত ল'ৰা আউট হৈছে, আমি সেইখিনি কথা গম পাইছোঁ। সেইটো কাৰণে আমি এই বৰ্ষ আহিছোঁ গুৱাহাটীলৈ, যাতে আমি ফিজিকেলি লগ পাব পাৰোঁ, যাক লগ পাব পাৰোঁ, যেনেকৈ যি কৰিব পাৰোঁ, আমি তাৰ কাৰণে কাম কৰি আছোঁ। আৰু বৰ্তমান আমি ইয়াতে লিখি আছোঁ। অহাকালি আমি যাম, ৰাতিপুৱা সোনকালে ওলাম, সেইটো কাৰণে আমি আজি লেট কৰি আহিছোঁ। আজি ৰাতি ইয়াতে যিহেতু আছোঁ, আমি এতিয়া বৰ্তমান ইয়াতে লিখি কাম কৰি আছোঁ। যিখিনি আমাৰ গণ্যমান্য ব্যক্তি আছে, আমাৰ কাম কৰিব পৰা ব্যক্তি আছে, তেওঁলোকক আমি লগ কৰাৰ চেষ্টা কৰিম। আৰু ইয়াৰ এটা আমাক সঠিক উত্তৰ লাগে, ইয়াক এটা আমাৰ স্থায়ী সমাধান আমাক লাগে, যাতে নেক্সট টাইমৰ পৰা বা অহা বেটছৰ পৰা, আৰু এইটো বেটছ যিটো চলি আছে, এই বেটছত যিটো আমাৰ ফিজিকেল আৰু মেডিকেল যিহেতু বাকী আছে, ফিজিকেলত যাতে আমি কিবা এটা সমাধান পাওঁ, আৰু মেডিকেলত যাতে কোনো কাৰণতে বাহিৰা এজনো কেণ্ডিডেটে আমাৰ ডিষ্ট্ৰিক্ট হৈ বা আমাৰ ষ্টেটৰ হৈ কোনো কাৰণতে যাতে মেডিকেল দিব নোৱাৰে। এতিয়া যিহেতু ফিজিকেল আহি আছে, ফিজিকেলত আমি গম পাই যাম, আৰু তেওঁলোকৰ যদি ডকুমেণ্ট আমি ভালকৈ চেক কৰোঁ, তেতিয়া আমি গম পাই যাম এজন অসমৰ প্ৰকৃত ল'ৰা বা ছোৱালী হয়নে নহয়। সেইটো কাৰণে এইটো বিচাৰ কৰোঁতে বহুত সময় নালাগে। নিজৰ ডিষ্ট্ৰিক্টৰ ল'ৰা তুমি নিজে দেখিলেই চিনি পাবা যে এইটো ডিষ্ট্ৰিক্টৰ হয়নে নহয়। এতিয়া হোজাইৰ ল'ৰা এজন যদি মই লগ পাওঁ, তাক কিবা নহয় কিবা এটা কথা সুধিলেই মই গম পাম সি হোজাইৰ হয়নে নহয়, হোজাইৰ বিষয়ে সি জানে নাজানে। আৰু যদি অৰিজিনেলি সি হোজাইৰে হয় বা নগাঁও ডিষ্ট্ৰিক্টৰে হয়, তেন্তে সি চিনি পাব যে এই জেগাটো ক'ত আছে, কি কথা। সেইকাৰণে আমি কথা পাতিলে যিহেতু গম পাম। আৰু আমাৰ ষ্টুডেণ্টসকলৰ কাৰণে এটা কথা কওঁ, যিসকল কেণ্ডিডেট আছে, তেওঁলোকে কাকো মাৰপিট কৰিব নালাগে, কাকো একো কৰিব নালাগে। আমি যিখিনি কৰিব পাৰোঁ সেইখিনি কৰি আছোঁ, বাকী প্ৰশাসনে কৰিব। আমি পুলিচ প্ৰশাসনক জনাব লাগিব যে এজন ব্যক্তি বাহিৰৰ হয়, তেওঁ আমাৰ এই ভৰ্তিটো সোমাব আহিছে, সেই বিষয়ে আমি জনাব লাগিব। নিজে মাৰপিট কৰিব নালাগে, কাৰণ পুলিচৰ ওলোটা খোজ বুলি কয় নহয়, তুমি কৰিবা পিছত তোমাকে ফচাই দিব। সেইটো কাৰণে সেনেকুৱা কাম আমি কৰিব নালাগে। আৰু বাকী আমি যিখিনি পাৰোঁ সেইখিনি আমি কৰি আছোঁ। ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকে কামখিনি কৰা। মই SP ছাৰৰ সৈতে কথা পাতিছোঁ, আমাৰ DC ছাৰৰ সৈতেও কথা পাতিছোঁ। সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে। তোমালোকে ডিষ্ট্ৰিক্ট ৱাইজ কথা পাতা, তোমাৰ জিলাখনত কথা পাতা, জিলা SP ছাৰক জনোৱা আৰু DC ছাৰক জনোৱা, চাৰ্কল অফিচতো তোমালোকে জনাব পাৰা, আমি তাতো জনাইছোঁ। সেইটো কাৰণে এই বিষয়টো আমি এটা ডাঙৰ মাত মাতাটো বিচাৰোঁ, কাৰণ SSC GD বুলি ক'লে যিটো 10 লেভেলৰ চাকৰি, এই চাকৰিটোত বহুতে মাত নিদিয়ে। তাৰ কাৰণে আমি বহু আগৰ পৰা চিঞৰ বাখৰ কৰি আছোঁ, কিন্তু স্থায়ী সমাধান আমি এতিয়ালৈকে যিহেতু পোৱা নাই, সেইটো কামে আমি এৰিও দিয়া নাই। আমি সেই কামটো এৰিও দিয়া নাই। আমি এতিয়ালৈকে যিহেতু লাগি আছোঁ, আমি থাকিম, আমাৰ ষ্টুডেণ্টখিনিৰ সৈতে আমি থাকিম। আৰু ইয়াৰ এটা স্থায়ী সমাধান মই এটা কাৰণেই বিচাৰিছোঁ, যাতে যিসকল ল'ৰা ছোৱালীয়ে আমাৰ মেক্সিমাম আমি দুখীয়া ঘৰৰ ল'ৰা, মেক্সিমাম দুখীয়া ঘৰৰ ছোৱালীয়ে এইবিলাক চাকৰিৰ ক্ষেত্ৰত যাব বিচাৰে। তাৰ কাৰণে এজন এই দুখীয়া ঘৰৰ ছোৱালী বা এটা ল'ৰাই যেতিয়া সকলো কাম বাদ দি, বাকীখিনি কাম বাদ দি যেতিয়া ভৰ্তিটোত সোমায়, যদি 1 নম্বৰ 2 নম্বৰ কাৰণে সি বেচেৰাই চাকৰি নাপায়, তাৰ গোটেই সময়খিনি লষ্ট হৈ যায়। আৰু দুখীয়া মানুহৰ কাৰণে 1 বছৰ সময় বহুত ডাঙৰ সময়। সেইটো কাৰণে বহুত সমস্যা আছে। এই সমস্যাবিলাক ক'বলৈ গ'লে এখন ডাঙৰ লিষ্ট হৈ যাব। সেইটো কাৰণে এই সমস্যাবিলাকৰ সমাধান আমাৰ সৰু সুৰা এটা চাকৰি হৈ গ'লে আমি বহুখিনি সমাধান ইয়াৰ পাই যাওঁ। আৰু যিহেতু কাৰোবাৰ মাটি নাই, কাৰোবাৰ অকণমান থকা জেগা আছে, কোনোবা ভাড়া ৰুমত আছে, তেওঁলোকৰ বহুত উপায় নাই, বেলেগ ব্যৱসায়ো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। সেইটো কাৰণে এই ক্ষেত্ৰত মই আশা কৰিম যাতে ইয়াৰ এটা স্থায়ী সমাধান আমি পাওঁ চৰকাৰৰ ফালৰ পৰা, মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা। আৰু যিহেতু আমি এই ক্ষেত্ৰত আগৰ পৰাই কৈ আছোঁ, আজি নতুন নহয়, মই সেইকাৰণে আগৰবিলাক ৰাখিছোঁ, আমি নতুন আজিৰ কেণ্ডিডেট নহয়। সেইটো কাৰণে ইয়াৰ এটা স্থায়ী সমাধান আমি বিচাৰোঁ, যাতে কোনো কাৰণতে এজনো বাহিৰা কেণ্ডিডেটে আমাৰ অসমৰ ভেকেঞ্চি বা অসমৰ পষ্টত সোমাব নোৱাৰে। পিছত যদি চাকৰিৰ পৰা তাক খেদিও দিয়ে, তেতিয়াহ'লে আমাৰ একো লাভ নহ'ব। সি ভেকেঞ্চিটো অলৰেডি খাই দিছে সেইটো ভৰ্তিৰ। 2021 ভৰ্তিৰ যিটো ভেকেঞ্চি খালে, সেইটো 2023-24 সেইটো প্লাছ হৈ নাহে। সেইটো কাৰণে এইবিলাক কেছ হ'ব, কিবা হ'ব, এইটো পিছৰ কথা। কিন্তু আমাক এটাই সমাধান লাগে, যাতে কোনো কাৰণতে এজনো বাহিৰা ল'ৰাই আমাৰ অসমৰ ভেকেঞ্চিত যাতে সোমাব নোৱাৰে। তাৰ কাৰণে আমি ইয়াতে লিখিছোঁ, এইখন তোমালোকে চোৱা অকণমান।
এখন মই একবাৰ পঢ়ি বাৰু শুনাই দিম। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে লিখিছোঁ, মই একবাৰ পঢ়ি শুনাই দিওঁ। প্ৰতি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সমীপেশু বিষয়ে আমি লিখিছোঁ, কেন্দ্ৰীয় বিভাগৰ ফালৰ পৰা অহা অসমৰ বিভিন্ন সংৰক্ষিত চাকৰি পদসমূহত বহিৰাজ্যৰ প্ৰাৰ্থীৰ অনুপ্ৰৱেশ ৰোধৰ বাবে আবেদন। এইটো আমি হেডিং দিছোঁ। তাৰপিছত মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে যোৱা বহু বছৰ ধৰি কেন্দ্ৰীয় বিভাগৰ ফালৰ পৰা অহা বিভিন্ন ধৰণৰ অসমৰ ভৰ্তিসমূহত যেনে SSC GD বা ৰেলৱে আদিত বহিৰাজ্যৰ বিভিন্ন লোকে আবেদন কৰাৰ লগতে চাকৰিও লৈ আহিছে। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা স্থায়ী বাসিন্দা প্ৰমাণপত্ৰকে আদি কৰি বহু ভুৱা নথি পত্ৰ জব্দ কৰা হৈছে যদিও চন ইংৰাজী 2024 বৰ্তমানলৈকে আমি ইয়াৰ স্থায়ী সমাধান নাপালোঁ। এই বৰ্ষ চলি থকা SSC GD ভৰ্তিৰ ক্ষেত্ৰত আমি যথেষ্ট বাহিৰৰ প্ৰাৰ্থীৰ প্ৰৱেশ পৰিলক্ষিত কৰিছোঁ। সেয়েহে এই ক্ষেত্ৰত আপোনাৰ দিহা পৰামৰ্শৰ লগতে এই সমস্যাৰ স্থায়ী সমাধানৰ পথ আমি আশা কৰিছোঁ। চৰকাৰক বহুবাৰ বিভিন্ন প্ৰকাৰে জনোৱাৰ পাছতো আমি একো সমাধান পোৱা নাই। তাৰপিছত লিখিছোঁ, গতিকে এই বিষয়টো মহোদয়ে গুৰুত্ব সহকাৰে ল'ব বুলি আশা কৰিছোঁ। ইয়ে আপোনাৰ ওচৰত আমাৰ সৰল গুহাৰি। অসমৰ সকলো প্ৰাৰ্থীৰ হৈ নামটো ইয়াত লিখিছোঁ, জিলা আমাৰ হোজাই অসম, পিন 7824442 ফোন নম্বৰ। এইটোৱে আমি দিছোঁ আৰু এইখন আমি মুখ্যমন্ত্ৰী মহোদয়ক দিয়াৰ চেষ্টা কৰিম। এখন আমি জেৰক্স কপি কৰি ৰাখিম, ফটো মই দি ৰাখিম, তাৰ কাৰণে চিন্তা কৰিব নালাগে। আমি আশা কৰিছোঁ যাতে এই বৰ্ষ কোনো কাৰণতে ফিজিকেলৰ সময়ত হওক, মেডিকেলৰ সময়ত হওক, কোনো কাৰণতে বাহিৰা এজনো কেণ্ডিডেটে সোমাব নোৱাৰে। আৰু ইয়াৰ পিছত আমি এখন লিখিম, আমি DGP ছাৰৰ কাৰণে সেয়াৰো ফৰ্মেট আমি বনাই ৰাখিছোঁ, এইখিনি চাই লোৱা। এইখিনি আমি এতিয়া বৰ্তমান কৰি আছোঁ। এইখিনি কৰোঁতে অকণমান সময় লাগিব। লাইভত মই এটা কাৰণে আহিব পৰা নাই, ইয়াতে যিহেতু নেটৱৰ্কৰ অকণমান ইছ্যু আছে। ভিডিঅ'টো মই আপলোড দি দিম, তোমালোকে অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। যদি কোনোবা গণ্যমান্য ব্যক্তি আছে যিসকলে আমাক সহায় কৰিব বিচাৰে, অহাকালি মানে আজি হৈছে তোমাৰ 31 তাৰিখ, আজি 31 জুলাই, 1 আগষ্ট, কাইলৈ 1 আগষ্ট তাৰিখে আমি গুৱাহাটীত থাকিম। 1 আগষ্ট গোটেই দিনটো আমি থাকিম, সন্ধিয়া মই ঘৰলৈ ৰিটাৰ্ণ হ'ম। সেইটো কাৰণে যদি কোনোবা ব্যক্তি আমাক অকণমান সহযোগ কৰিব বিচাৰে বা লগ কৰিব বিচাৰে, তেন্তে আমাক অহাকালি লগ পাব। আমি গুৱাহাটীৰ টাউনতে ঘূৰি থাকিম। আৰু এইখিনিয়ে মেইন কথা। আৰু এই ক্ষেত্ৰত আমি যিখিনি কৰিব লাগে বা য'লৈকে যাব লাগে বা যাৰ লগতে কথা পাতিব লাগে, আমি সেইখিনি কৰিবলৈ সাজু আছোঁ। আৰু সেইটো কাৰণে মই আহিছোঁ। ইণ্ডিভিজুৱেল আমাক আৰু আমাৰ একাডেমীৰ যিসকল একাডেমীত আহিছিল তেওঁ চিনি পায়, আমাৰ একাডেমীৰ সৈতে তেওঁ আগৰ পৰা যিহেতু জড়িত আছে। আমি দুজন ব্যক্তি বৰ্তমান আছোঁ। আমি আশা কৰিম যাতে এই ক্ষেত্ৰত আমাক অকণমান কোনোবা নহয় কোনোবাই সহায় সহযোগ কৰক। বাকী আমি লগ কৰাৰ ক্ষেত্ৰত আমাক একো হেৰি কৰিব নালাগে, খালি লগ কৰাই দিব লাগে। যদি কাৰোবাৰ চিনাকি থাকে, কিবা থাকে, আমাক যদি অকণমানো যদি সহযোগ কৰিব বিচাৰে, তেন্তে আমাক অকণমান সহযোগ কৰক, যাতে আমি এই যিটো সমস্যা আমাৰ হৈ আছে, আমাৰ অসমৰ ল'ৰা ছোৱালীৰ যিটো সমস্যা হৈ আছে, ইয়াৰ যাতে এটা স্থায়ী সমাধান পাওঁ। নেক্সট আমাৰ যিটো ভৱিষ্যত আহি আছে, এই ভৱিষ্যতত যাতে এই সমস্যাটো আকৌ গা কৰি নুঠে, বা মই যিটো দেখিলোঁ বা মোৰ পিছৰ জেনেৰেশ্যনে যিটো দেখিলে, নেক্সট জেনেৰেশ্যনে যাতে সেইটো দেখিবলগীয়া, চাবলগীয়া, কাজিয়া কৰিবলগীয়া যাতে নহয়। এজন কেণ্ডিডেটে যেতিয়া এটা পৰীক্ষাত সোমাব, তাত যদি আকৌ বেলেগ ষ্টেটৰ ল'ৰা আহি কম্পিটিশ্যন কৰি দিয়ে, তেন্তে বহুত ডাঙৰ এইটো সমস্যা। সেইটো কাৰণে আমি আশা কৰিম ইয়াৰ এটা স্থায়ী সমাধান আমাক চৰকাৰে দিয়ক, মুখ্যমন্ত্ৰী মহোদয়ে দিয়ক। আৰু লগতে আমাৰ জিলা DC মহোদয়সকলক আমি জনাইছোঁ, SP সকলক জনাইছোঁ, তেওঁলোকেও যাতে এই সমস্যাটো অকণমান গুৰুত্ব সহকাৰে লৈ আমাক এটা খুব ধুনীয়া পথ দিয়ক। আৰু পিছত ভেৰিফিকেশ্যন নহয়, আমাক আগতীয়াকৈ এটা প্ৰটেকশ্যন লাগে, যাতে কোনো কাৰণতে বাহিৰা ল'ৰা সোমাব নোৱাৰে। এইখিনিয়ে কথা। আৰু সকলোকে বহুত বেছি ধন্যবাদ, আমাক এই যাত্ৰাত সহযোগিতা আগবঢ়োৱা সকলোকে বহুত বেছি ধন্যবাদ। আৰু ভিডিঅ'টো পাৰিলে অকণমান শ্বেয়াৰ কৰি দিবা। আৰু আমাৰ সৈতে যোগাযোগ কৰিবৰ কাৰণে মোৰ ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাতে তোমালোকে যোগাযোগ কৰিব পাৰিবা। থেংক ইউ।